মৰমত আৱেগিক হৈ পৰিছোঁ। মই কিন্তু তেখেতৰ কথা অলপ কম চিন্তা কৰোঁ। তেওঁ কিন্তু মোৰ কথা বহুত বেছি চিন্তা কৰে। সাজি কাচি ওলোৱা নিশ্চয় দুয়োকে দেখিছে, গতিকে মই বেবীয়ে আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। পিছে মোৰ গা আজি ইমান এটা ভাল নহয়, তথাপিতো অলপ বাহিৰত ফুৰিবলৈ যাব ওলাইছোঁ। ভিডিঅ'টো চাই যাব শেষলৈকে। এতিয়া লাহেকৈ ঈদ ওলাইছে, ছোৱালী মানুহ হয়নে? নিশ্চয় হাজবেণ্ডৰ ঘৰৰ পৰা মাহঁতৰ ঘৰলৈ যাবলৈ মন যায়। কিন্তু যি কি নহওক কি ক'ম, ঘৰত অসুবিধা, মানুহজনৰ ৰেগুলাৰ স্কুল, সেইবাবে যাব বৰ্তমান নিজে নিবিচৰা নাই। সেয়ে মানুহজনৰ মৰম আদৰ, গতিকে তেওঁৰ মৰমত ঘৰৰ নিচিনাকৈ অন্য এঠাইলৈ ফুৰিবলৈ যাওঁ বুলি ওলাইছোঁ। কি ক'ম, সময়, আত্মীয়, মৰম, ভাল পোৱা এইবোৰৰ অৰ্থ আজিৰ দিনত শূন্য। মনটোক হেঁচা এটা দি সকলো ঠিককৈ ৰাখিব লাগে। জনা হোৱা দিনৰে পৰা দুখ কষ্ট কি ভালদৰে বুজি আহিছোঁ। এতিয়া সেই কষ্টবোৰৰ লগত নিশ্চয় খেলি আছোঁ। কি ক'ম, ছোৱালী মানুহৰ জীৱন। মই মোৰ কথাই কোৱা নাই, সকলো ছোৱালীৰ ক্ষেত্ৰতে কৈছোঁ হয়নে? বিয়া হোৱাৰ পিছত নিশ্চয় কিবা এটা উৎসৱ বৰ পিছত মাহঁতৰ ঘৰলৈ যাবলৈ মন যায়। কিন্তু কি ক'ম, এইখনো এখন ঘৰ হয়, যেনেকৈ বা যেনিয়ে তেনিয়ে এৰি যোৱাটাও ইমান সম্ভৱপৰ নহয়। যিয়ে নহওক, আল্লাহ জীৱনটো ইমান ধুনীয়াকৈ সজোৱাৰ বাবে আলহামদুলিল্লাহ। এয়া হৈছে মই থকা চহৰখন, মই ভাল পাওঁ। ইমান এটা মনোমোহা ধুনীয়া নিৰ্জন পৰিৱেশ, ধুনীয়া ধুনীয়া গছ আৰু ফুলেৰে পৰিপূৰ্ণ। বানপানী, পানীয়ে পানী, ইমান ডাঙৰ বানপানী। আমাৰ সমাজত কিবা এটা বেয়া দেখিলে মাত মাতিবলৈ অহা ব্যক্তিৰ অভাৱ নাই। তাতে আমি গম পাওঁ হয়নে, আমাৰ সমাজখন কিমান যে সচেতন, হয়নে নাই গাইজ? কমেণ্ট কৰিবচোন। গতিকে আমিও কোনো দিশতে পিছ পৰি যেন নাথাকোঁ। গছ লাগিবই, গছ ৰুব লাগিবই আমি, হয়নে নাই? গছ নাথাকিলে মানুহও নাথাকিম। ज़माने में जब वफा निकला, मैं ढूंढने को ज़माने में जब वफा निकला, पता चला कि गलत लेके मैं पता निकला, पता चला कि गलत लेके मैं पता निकला। ফুৰিব আহিছোঁ। ঈদৰ নেক্সট দিনাখন আবেলিহে, কাৰণ যোৱাকালি ভিডিঅ' কৰিবলৈ নহ'লে। গোটেই দিনটোৱে পাকঘৰত ৰাণী হৈয়ে থাকিলোঁ, শাহুমা আৰু মই। ইমান বৰষুণো আছিল, ভিডিঅ' কৰা পৰিৱেশ নাছিলে। গোটেই দিন পাৰ কৰিলোঁ তেনেকৈ। গতিকে নেক্সট দিনাখনৰ পিছবেলা দুইজনে অকণমান ঈদ উপলক্ষে ফুৰিব আহিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। আমি দুয়ো আহিছিলোঁ চাপৰ অভিমুখে এখন ধুনীয়া পাৰ্কত। দুয়োজনে ভালদৰে হেঁপাহ পলুৱাই ফুৰি চাকি ঘৰলৈ যাবলৈ সাজু হৈছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ, ভালদৰে শান্তিৰে জীয়াই থকাৰ খুব হেঁপাহ। সকলোৱে সকলোৰে কাৰণে মংগল চিন্তা কৰক, জীয়াই থাকি আৰু ভাল লাগিব নিজৰ লগত নিজৰ মতে। যি কি নহওক, বহুতখিনি দেখালোঁ, ময়ো চালোঁ, ভালদৰে উপভোগ কৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগতেও কৈছিলোঁ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় বিচাৰিছোঁ।
জীৱন য'ত নেকি সুখ দুখ ভাল বেয়া দুখ কষ্ট গোটেই আছে। জীৱন মানে সংগ্ৰাম, কষ্ট কৰিম সদায় নিজ হাত দুখনেৰে, যি পাইছোঁ তাতেই সুখী হৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব।